কৈছিলোঁ নহয় মামীহঁত আছে যিহেতু এইকেইদিন ইটো ইটোকে কিবা কিবি বনাই খুৱাই আছে। দেওবাৰ যিহেতু চাউলৰ পিঠাকেইটা খাই ৰাতিপুৱাতে ভাবিছিলোঁ গাহৰি অকণ আনিব যাম। গাহৰি খাই থাকা আজি কলপাত অতকে খাবা লাগব লগত আলু ভাজা আৰু দালি বটা মজা লাগিব। পিছে এই গৰমৰ দিনকেইটাত পইতা ভাত মানে পন্তা ভাত ভালেই লাগে বাৰু। মামাৰ ছোৱালী দুইজনী আজি পাকঘৰত, এজনীয়ে আলু ভজাত লাগিছে আৰু এজনীয়ে কঁঠাল গুটি পুৰিছে। এইফালে মামীয়ে দালি বটাত লাগিছে। দালি বটা এই চাটনিটো পিছে আমাৰ ঘৰত মামীহঁত আহিলেহে বনোৱা হয়। আৰু ঘৰত পিছে এইকেইদিন কঁঠালৰ গুটি এভেইলেবল, আলুৰ দৰকাৰেই নাই। এনেই কিন্তু কঁঠালৰ গুটি আমাৰ ঘৰত দাইলত দি খোৱাহে হয় বা দাইলৰ পৰা উলিয়াই পিনি পিটিকা কৰি খোৱা হয়। ভাজি পিনিও যে চালাতৰ নিচিনা খাব পাৰি এইটো মই আজিহে দেখিছোঁ দেই। টেষ্ট কৰি চালোঁ কিন্তু বম চালিয়া হৈছিলে খাবলৈ। আৰু এইকেইদিন মামীহঁত আছে কাৰণে মাও বৰ ধুনীয়া দীঘলীয়া ছুটি এটা মাৰিছে। এনেই পিছে দেওবাৰ বুলিলে আমাৰ ঘৰত গাহৰিকণ থাকেই, কিন্তু আজিৰ ভাত সাজ একদম বিশেষ। পন্তা ভাত মানে পইতা ভাত লগত আলু ভাজি, দালি বটা আৰু কঁঠাল গুটিৰ চাটনি। মা কৈছে মজা লাগিলে। আজি কিন্তু মই সঁচাকৈ গাহৰি মিছ নকৰিলোঁ দেই।